Hello guys, welcome back to my channel. Wishing a huge slice of happiness this new year to all of you. বছৰত মই আকৌ আহিলো এটা নতুন ৰেচিপি লৈ। মই আজি গাহৰি মাংসৰ ৰেচিপি লৈ আহিছো। গাহৰি মাংস মই ইয়াৰ কাৰণে লৈছো আধা কেজি আৰু মই ছালখিনি এৰুৱাই আনিছিলো কাৰণ মই ছালখিনি খাই বেয়া পাওঁ। মাংসখিনি গৰম পানীত নিমখ দি ধুই লৈছো আৰু এইফালে লৈছো আদা, নহৰু আৰু জলকীয়া খুন্দা। দুটা মিডিয়াম সাইজৰ আলু এনেদৰে কাটি লৈছো। তিনিটা বিলাহী মিডিয়াম সাইজৰ এনেদৰে কাটি লৈছো। দুটা পিয়াজ এনেদৰে কাটি লৈছো। মিডিয়াম সাইজৰ পিয়াজ লৈছো মই। আৰু এতিয়া মই এই তেল মাংস দুপিস কেৰাহীত গৰম কৰি লম আৰু ইয়াৰ পৰা তেল উলিয়াই লম। চাওক এনেদৰে তেল উলিয়াই লৈছো। এই তেলখিনিতে মই এতিয়া মাংসখিনি ভাজিম। ধুনীয়াকৈ তেল ওলাই গৈছে আৰু এতিয়া মই মাংস দুপিস কাঢ়ি লৈছো। কাঢ়ি লৈ ইয়াত এতিয়া মই দি দিম পিয়াজখিনি ইয়াতে দি দিছো। দি লৈ মই ভাজি লম। এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰি চাব, বহুত বেছি টেষ্টি হয়। মইতো খাই বহুত বেছিয়ে টেষ্টি পালো। আপোনালোকে বনাই খাই চাবচোন আৰু কমেন্টত মোক জনাব খাই কেনেকুৱা লাগিলে। তেলকণত ভাজি লম ব্ৰাউন কালাৰ হোৱালৈকে। এয়া এতিয়া কালাৰ আহিছে। এয়া চাওক অকমান ব্ৰাউন কালাৰ হৈছে। এতিয়া মই ইয়াতে দি দিম পিচি লোৱা মানে চপাৰত চপ কৰি লোৱা বিলাহী এটা, সৰু সাইজৰ বিলাহী এটা। অকমান গ্ৰেভিটো ডাঠ কৰিবলৈ মই এইখিনি দিছিলো। আৰু এতিয়া ইয়াত এচামুচ দি দিম আদা, নহৰু আৰু জলকীয়া পেষ্ট আৰু এইখিনি ভালদৰে ভাজি লম, কেঁচা গোন্ধটো যোৱালৈকে ভাজি লম। তাৰ পিছত আমি ইয়াতে দি দিম মাংসখিনি মই গৰম পানীত 10 মিনিট মান নিমখ দি পেলাই তিয়াই থৈছিলো আৰু এইখিনি ভালদৰে মিক্স কৰি অকমান দেৰি কাৰণে ঢাকন লগাই দিম। তাৰ পিছত আমি ইয়াতে এড কৰি দিম নিমখ আন্দাজমতে আৰু দি দিম ইয়াতে হালধি আন্দাজমতে দিব। মই অকমান হালধি বেছিকৈ দিছো কাৰণ হালধিটো অকমান কালাৰটো নাহে, সেইকাৰণে বেছিকৈ দিছো। আৰু এতিয়া এইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু আপোনালোকে নৱবৰ্ষ কেনেদৰে পালন কৰিলে জনাবচোন কমেন্টত। আপোনালোকে যোনে যোনে গাহৰি খাই ভাল পায়, কি ৰেচিপি খালে গাহৰিৰ জনাব। হালধি দিয়াৰ পিছত মিক্স কৰি এনেদৰে ঢাকন লগাই ৰাখি দিম আৰু জুইটো মিডিয়াম ফ্লেমত থম। অলপ টাইমৰ পিছত গাহৰি মাংসখিনিৰ পৰা তেল ওলাই আহিছে। এয়া চাওক তেল ওলাই আহিছে আৰু এইখিনি ভালদৰে এতিয়া মিক্স কৰি অকমান দেৰি লৰাই দিম, লাগি যাতে নধৰে সেইকাৰণে লৰাই দিছো। আৰু মাংসখিনি এতিয়া অলপ সিজিছে আৰু এনেদৰে মিক্স কৰি অকমান দেৰি ঢাকি থৈ দিম। এয়া চাওক তেল ধুনীয়াকৈ ওলাই আহিছে মাংসখিনিৰ পৰা। আৰু মাংসখিনি অলপ সিজি হোৱাৰ পাছত এতিয়া এড কৰি দিম আলুখিনি দি মই ভালদৰে আকৌ মিক্স কৰি দিম। মাংসৰ লগত ভালদৰে আলুখিনি মিক্স কৰি দি পেলাই ঢাকন দি আকৌ সিজিবলৈ দিম। যিহেতু মোৰ মাংসখিনিত বেছিকৈ ফেটছ আছিলে সেইকাৰণে তেল বহুত বেছি ওলাইছে। চাওক এয়া মই অকমানো তেল ব্যৱহাৰ কৰা নাই, চব এইখিনি মাংসৰ পৰা ওলোৱা তেল হয় আৰু প্ৰথমতে মাংসৰ পৰা ওলোৱা তেলেদিয়ে ভাজিছিলো। আৰু এতিয়া মই ইয়াতে মিক্স কৰি দিম কাটি থোৱা বিলাহীখিনি আৰু লগতে মই থৈ দিছিলো আধা চামুচ আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট, সেইখিনিও দি ভালদৰে মিক্স কৰি ল'ম। আলুখিনি অলপ সিজাৰ পিছতে বিলাহীখিনি এড কৰিব। এতিয়া এইখিনি ভালদৰে মিক্স কৰি লৈ ঢাকন লগাই ল' ফ্লেমত ৰাখি দিম ভালদৰে সিজিবৰ কাৰণে। আৰু গাহৰি মাংসৰ আন মাংসতকৈ বেছি দেৰি সিজাব লাগে, তেতিয়াহে ভালদৰে সিজে আৰু খাবলৈও বহুত বেছি টেষ্টি হয় আৰু মাংসখিনিও কোমল হৈ যায়। এয়া চাওক বিলাহীৰ পৰা পানী ওলাই গৈছে। যিহেতু মই গ্ৰেভি কৰিম এইখিনি মই এনেদৰে ৰাখিব লাগিব আৰু আলুখিনি অকমান গ্ৰেভিটো ডাঠ হ'বলৈ ভাঙি দিম। এতিয়া মই চাই লৈছো আলুখিনি সিজিছে নে নাই। এনেদৰে মই চাই লৈছো আলুখিনি সিজিছে নে নাই। এতিয়া এইখিনি ভালদৰে আলুখিনি ভাঙি দিম, তেতিয়াহে গ্ৰেভিটো অকমান ডাঠ হ'ব।
আলুখিনি ভঙাৰ পাছত মই অকণমান গাজ খৰিচা ইউজ কৰিছিলোঁ, সেইখিনি দেখুৱাবলৈ থাকি গ'ল। আৰু এয়া চাওক বিলাহীৰ পৰা পানী ওলাই গৈছে আৰু মই ইয়াত পানী ইউজ কৰা নাছিলোঁ, বিলাহীৰ পৰা যিখিনি পানী ওলাইছে সেইখিনিয়ে হয়। মই ইয়াতে মছলা চছলা এড কৰা নাই, একো মছলাই এড নকৰোঁ কাৰণ মই মছলা নাখাওঁ। আপোনালোকে ইচ্ছা কৰিলে মছলা দিব পাৰে। এয়া গাহৰি মাংসৰ কাৰী ৰেচিপিটো হৈ গৈছে। এয়া চব ধুনীয়াকৈ সিজিছে, মাংসখিনিও বহুত ধুনীয়াকৈ সিজিছিলে। এয়া খাবলৈও বহুত বেছিয়ে টেষ্টি লাগে এই ৰেচিপিটো। আপোনালোকে ট্ৰাই কৰি চাবচোন আৰু কমেণ্টত জনাবলৈ নাপাহৰিব খাই কেনেকুৱা লাগিলে। আৰু আপোনালোক যদি নতুন ভিউৱাৰ হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি থ'ব, তেতিয়া মোৰ ভিডিঅ' নটিফিকেশ্যনবোৰ পাই থাকিব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি জনাব আপোনালোকে গাহৰি মাংস খাই কেনেকুৱা পায়। আপোনালোকৰ গাহৰি মাংস ভাল পোৱা ফ্ৰেণ্ডবোৰক ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহিছোঁ, আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। আজিলৈ বাই বাই।